মাৰ্ক জুকাৰবাৰ্গ ফেচবুকত চিনাকি আৰু সেইবুলি মই চবকে আহ্বান জনোৱা নাই আকৌ দেই ফেচবুকতে আজি আমাৰ ঘৰত দাদা বৌ বঢ়িয়া সুন্দৰকৈ আহক এফালে বমা আছে এফালে দাদা এয়া কথাৰ মাজে মাজে চাহ দিলোঁ চাহ দিয়াৰ লগতে আমি কথা পাতি আছোঁ সকলো লগ লাগি আৰু আমি আমাৰ দাদাহঁতো আহিছে দাদাহঁতৰ লগতে আমি আৰু গোটেইখিনিয়ে মিলি কথা পাতি আছোঁ দাদা বৌহঁতে এটা নতুন কাম কৰি আছে সেইটো আপোনালোকে সময়ত গম পাব আৰু এয়া কেৱল ক্ষুদ্ৰ আহাৰহে আমি দিব পাৰিলোঁ ভাত সাজ ভালদৰে খুৱাব নোৱাৰিলোঁ তাৰ বাবে মনটো বেয়া লাগি আছে দাদা বৌ বেয়া নাপাব এইটো গাঁৱত ছুটি কৰিছিলোঁ হাঁহটো এই ঘূৰি আনিছে মৰা কটা জুই দিয়া চবতে পাইছোঁ বহুত ভিউ হয় 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 আজিকালি আচলতে ভাল পায় আচলতে সেইটো মানে গোটেই হেৰিবিলাক ভাল পায় আমাৰ ক্ৰিয়েটিভ কামবিলাকো থাকিব লগত বাকী আমাৰ দৈনন্দিন কেনেকৈ আমি কৰি আছোঁ সেইবিলাকো মানুহে ভাল পায় গায়ত্ৰী বৰুৱা ক'লে বোলা ৱেৰ কাম তুমি হেৰি সৰুৰ পৰাই আপোনালোকে গান শিকক অঁ তাইক ষ্টাৰ্ট কৰিছোঁ আৰু লাহেকৈ তাৰমানে কেলৈ আপুনিতো জন্মতে একো পোৱা নাছিলে নাই পোৱা নাই পাইছে অভাৱটো নাপায় গতিকে আপুনি যি যি আছে এতিয়াই শিকক হয় হা যিহেতু ঘৰতে গুৰু আছে হয় মই আছোঁ মই ভিডিঅ' কৰি আছোঁ তুমি খোৱাচোন তুমি ভালকৈ পঢ়া ভিডিঅ'ত বেয়া দেখাব তুমি ধুনীয়াকৈ বৈ দিব ন তুমি কোৱা তোমাক ক'বলগীয়াখিনি কৰিবা পটাপট আজি আমাৰ মই আচলতে আপোনালোকক বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰ চেনেলটোৰ পৰা কাৰণ হৈছে আমি ৰাঙলীৰ পৰা বৰ্তমান আছোঁ মৰাণ কুশল নগৰত আৰু ইয়াত থকাৰ কাৰণ হৈছে ছোৱালী স্কুলত দি আছোঁ মানে সেইকাৰণে তাৰ পৰা অহা যোৱা কৰিবলৈ অকণমান দূৰত্বটো হয় ৰাতিপুৱা সোনকালে আহিব লাগে যিহেতু আৰু সেই সূত্ৰে এতিয়া আছোঁ মৰাণৰ বাসিন্দা বুলি ক'ব লাগিব আৰু আজি হঠাতে আমাৰ ঘৰত আজি উপস্থিত হৈছেহি এয়া মণিবৌ ওৰফে আমাৰ পাপৰি বৰা আৰু এয়া দাদা বাবাদু বৰুৱা নমস্কাৰ দেই আৰু লগতে এয়া বাবাদুদাৰ মা বৰমা হৈছে আৰু এইফালে বিতুপন আৰু বিতুপনৰ কাৰণে আজি মণিবৌ আমাৰ ঘৰত বুলি ক'ব লাগিব আৰু এই দাদাৰ নাম কৈ দিয়কচোন মানে আমি এটা এতিয়া বৰ্তমান পৰিয়াল আৰু দেই আজিৰ পৰা মানে বেছি হ'ব আৰু বিশেষকৈ কি হ'ল বৌহেঁত আহিছে নাজিৰাৰ এতিয়া সকলোৱে চিনিয়ে পায় মীনা শিৱ মন্দিৰ আৰু তালৈ যাব আৰু সেই সূত্ৰে মানে কি হ'ল ভাতটো যোগাৰ কৰিবলৈ নালাগে ক'লে আৰু সেইকাৰণে কৰা নহ'ল আৰু সেইকাৰণে ৰুটিকে বনাইছা এয়া কি বনালা এয়া পৰঠা আৰু এয়া শুকান ৰুটি আৰু মটৰ দালি তেনেকৈ একদম চিম্পুলকৈ একদম খালী খালী খানা কিন্তু মনটো বেয়া হাঁহ খাবলৈ আহিব কেতিয়া আহিব হাঁহ খাব তাৰপিছত একদম নিৰামিষ এতিয়া আহিছোঁ মই বৰ ওচৰলৈ মানে যিহেতু আপোনাৰ অভিনয় জগতখনলৈ খোজটো মানে কেনেকৈ পেলায় আমি হাত দি নাই দিয়া দেই কৈ দিছোঁ খাবলৈ হাত দি নাই দিয়া চব চলি আছে মই মানে আগৰ পৰাই ভাল পাওঁ ন নাটক চাটক আগতে মঞ্চ নাটক কৰা হৈছিলোঁ মই প্ৰায় 6-7 বছৰমান কণ্টিনিউ মৰ্ণিং কম্পিটিশ্যন কৰিছিলোঁ তেনেকৈ নাটক কৰি থাকোঁতে এদিন ৰাজুদাই দেখা পালে ৰাজুদাই চবে চিনি পায় জানমণি ৰাজুদাই মানে সেই তেনেকৈ মোক মাতিলে আৰু মই বেহৰবাৰী কৰাৰ আগতে চিনেমাহে কৰিছিলোঁ আৰু মোৰ চিনেমাখনে পুৰস্কাৰো পাইছে কি হয় নামটো পানী আপোনালোকে ইউটিউবত আছে নাই সেইটো নাই ন এনেকৈ মানে তেতিয়া নাছিলেও নহয় ইউটিউবৰ সেইবিলাক নহয় মানে চব বস্তু নিদিয়ে নহয় নিদিয়ে আৰ্ট মুভিটো এৱাৰ্ডৰ কাৰণে বা তেনেকুৱা কাৰণে সেইকাৰণে হেৰি নহয় তো সেইখন কৰাৰ পিছতে সেইখনতে চিৰাথদাও আছিলে আৰু তেনেকৈ চিৰাথদাৰ লগত চিনাকি আৰু তেনেকৈ ৰাজুদায়ো গম পালে চিনেমা কৰাৰ কথা তাৰপিছত মোক ইফালে নাটকত দেখিলে যে তেতিয়া মানে চিৰাথদাক কৈ থৈছিল আৰু একদম বেহাৰবাৰী আৰম্ভণিৰ পৰা আপুনি আছে আৰু এতিয়াতো আপোনালোকৰ 10 বছৰ সম্পূৰ্ণ হ'ল আৰু বেহাৰবাৰী সমূহ টিম মানে গোটটোলৈ আৰু সমূহ টিমটোলৈ মানে মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন শুভেচ্ছা জনাইছোঁ
আৰু দীঘলীয়া হওক আৰু মানে সেইকাৰণে ভাল লাগে আৰু অসমৰ চুক কোন বা সৰু ডাঙৰ সকলোৱে বেহাৰবাৰী নোচোৱাকৈ নাথাকে মানে তাৰমানে আমাৰ মোৰ ছোৱালী এতিয়া 5 বছৰ হৈছে তাইও বেহাৰবাৰী চায় ভাল পায় আৰু তাৰ প্ৰতিটো এপিছ'ডত মানে এটা ভাল ভাল মেছেজ দিয়া থাকে আৰু এইখিনি দি আছে অকণ খায়ো লওক দীঘলীয়া যাত্ৰাটোৰ মানে আপোনাৰ অভিজ্ঞতাৰ মাজত অকণমান কেনেকুৱা অভিজ্ঞতা বুলি ক'লে মানে বহুত থাকে তিতা কেঁহা মিঠা জ্বলা চব থাকে তাৰ মাজত ভাল লগা মানে প্ৰত্যেকটো বস্তু ভাল লগা কৰি ল'লেই হ'ল আচলতে আৰু অভিজ্ঞতা বুলি ক'লে মানে কি বুলি ক'ম এতিয়া ন আহিলোঁ মই ভবা নাছিলোঁ কেতিয়াও এক্সপেক্টেশ্যন নাছিলে যে এইটো লাইনত এনেকৈ কাম মই কৰিছিলোঁ বেলেগ পঢ়া শুনা বেলেগ আছিলে আৰু ঘপককৈ এনেকৈ এইটো সুবিধা পাই গ'লোঁ যিহেতু গতিকে মানে মোৰে লাভ হয় বুলি ক'ব লাগিব এনেকুৱা এখন মানে ভাৰতবৰ্ষ এতিয়া ৰানিং চিৰিয়েলৰ ভিতৰত 2nd পজিশ্যনত আছে এই আপোনালোকে আমাৰ বন্ধুসকলক সেইটোও জনাব পাৰে সুখী হ'ম বা বৌ সুখী হ'ব আমাৰ ভাৰতবৰ্ষৰ ভিতৰত দীঘলীয়া পৰিক্ৰমা 2 নম্বৰত আছে বেহাৰবাৰী আৰু প্ৰথমত আছে CID-খন আৰু দ্বিতীয়তে আছে আমাৰ বেহাৰবাৰী আউটপোষ্টখন আৰু ভাল লগা অভিজ্ঞতা আছে মানে ধৰি লওক আজি বেহাৰবাৰীৰ কাৰণে ইয়াক খাই আছোঁ আপোনাৰ শুকান যিয়ে নহওক কাৰণ আপোনালোক কেনেকৈ চিনি পাব হয়নে গতিকে এইখিনি এনেকুৱা মানে এইটো এটা উদাহৰণহে অসমৰ বিভিন্ন ৰাইজে যে মৰম দিয়ে গ'লে আপোনাৰ এতিয়া চবে সদায় নিজৰ নোপোৱা বুলিয়ে ভাবে চব জেগাতে গতিকে এইটো মোৰ মতে সাংঘাতিক এটা ভাল লগা অভিজ্ঞতা তেনেকুৱা আৰু মানে মই য'লৈকে আহোঁ মই মানে এইটো নাভাবোঁ যে আজিহে চিনি পাইছোঁ বা মই আলহী হৈ সেইটো নাই মই মানে প্ৰত্যেকতে ঘৰুৱা নিচিনাই ফিল হৈ যায় মানে মোৰ আৰু দেখিলে নহয় টেবুল নাই মানে তলত গোটেইখিনি খোৱা আৰু মানে দাদাৰ লগত চিনাকিটো কেনেকৈ লভ ষ্টৰী সোধা মাৰ্ক জুকাৰবাৰ্গ ফেচবুকত চিনাকি আৰু সেইবুলি মই চবকে আহ্বান জনোৱা নাই আকৌ দেই ফেচবুকতে যে মিলি গ'ল হৈ গ'ল আৰু নক'ব পাৰিবা আজিকালি বহুত কিবা কিবি হৈ থাকে ন ছ'চিয়েল মিডিয়াৰ যোগেদি সম্পৰ্ক কিমান বছৰ আছিলে দীঘলীয়া নাই একদম খুব বেছি 1 বছৰ আপোনালোকৰ দুইজনৰ ভিতৰত খং কাৰ বেছি খংটো কাৰ বেছি অভিমান কাৰ বেছি খং বেছি নাই মানে মই বেয়া পোৱা কামবিলাক কৰিলে এটা খং বুলি নহয় এইটো বুজা পৰা খংনো কি কৰিব মই হ'লো মানুহটো ফুদি খাই ভাল পাওঁ আৰু তেওঁ যিদিনাখনি আজি এইটোকে বনাওঁ দিয়া সেইদিনা অকণমান খং উঠে মানে মই বনোৱা মেলোৱাত থাকোঁ কাৰণ মানুহ আমি জীৱনটোতনো কি পাম সম্পদটো লৈ যাব নোৱাৰোঁ পেটটো আৰু মাথাটোহে লৈ যাম গতিকে পেটটো আৰু মাথাটোক বেছি গুৰুত্ব দিওঁ আৰু এটা মই আপোনালোকক জনাবলৈ পাই সুখী হ'ম আৰু আপোনালোকে অৱশ্যে জানেই চাগে দাদাৰ আৰু বৰ এটা প্ৰতিষ্ঠান আছে আচাৰৰ আৰু সেই প্ৰতিষ্ঠানটোৰ নাম হৈছে অঙঠাৰ আৰম্ভণি কেতিয়াৰ পৰা এতিয়া কেইবছৰ হৈছে অঙঠা এতিয়া 6 বছৰ সোমাইছে আমি 19 চনতে আৰম্ভ কৰা আৰু খুব সুন্দৰকৈ আঁকোৱালি লৈছে অসম তথা অসমৰ বাহিৰৰ আমাৰ আঁতৰি লৈছে গতিকে ৰাইজক কৃতজ্ঞতা আৰু আমাৰ যোগেদি বৰ্তমান খিলঞ্জীয়া 70জনমান মানুহৰ পেটটো চলি আছে গতিকে তাক লৈ আমি সুবিধা হ'লে মই ভৱিষ্যতে মানে আনিম দেই নিশ্চয় বহুত সুন্দৰ নিশ্চয় বহুত সুন্দৰ মই মৰাণত দিম আকৌ ন সেইটোৱে আচাৰৰ মানে লাহেকৈ ভাবিম সেইবিলাক চবকে ৱেলকাম জনাওঁ আমাৰ মই এই মাজতে কথা এটা কওঁ সততাৰ বিজনেছত কোনো লাজ কৰিবলগীয়া কথা নাই কাৰণ আমি দালাল কৰা নাই চুৰ কৰিবলৈ কাৰোবাক উৎসাহ নজনাওঁ আমি টেবুলৰ তলেদি পইচা নলওঁ আমি লাগিলে সততাই ইনকাম কৰিছোঁ আমাৰ টোপনিটো সুখী আমি কোনোবা CBI CID ভয় খাবলৈ নাই আমাৰ মন গৈছে আজি ব্যৱসায় কৰা মানুহ 10টা বজাত খোৱাৰ পৰা উঠিছোঁ পইচা বুলি কৈ 9টাত যাব নালাগে গতিকে আমি এটা সুখী লাগে গতিকে মই সেইকাৰণে আহ্বান জনাওঁ ব্যৱসায় কৰক চৰকাৰী চাকৰি পালে লওক
তাৰ ওপৰঞ্চিও স্বনিৰ্ভৰশীল হ'ব লাগে। স্বনিৰ্ভৰশীল হ'ব লাগে, কিন্তু দালাল বাছবোৰ না নহয়। সেইটো নহয় দালাল ইজি মানি দালাল বাছবোৰ নহয়। কাৰণ আজিকালি স্বনিৰ্ভৰশীল হ'বৰ কাৰণে অকল এটা বুলি নহয় বহুতো হেৰি ব্যৱসায় বাণিজ্য মানে নিজে হাতত ল'ব পৰা যায়। যেনেকৈ আপোনালোকে এতিয়া মৰাণ আছে, এতিয়া মই অকণমান আগত জেগা এডোখৰ কথা ক'লোঁ, নামটো নকওঁ। খিলঞ্জীয়া ব্যৱসায়ী নাই তাত, খিলঞ্জীয়া জেগাত খিলঞ্জীয়া ব্যৱসায়ী নাই, বেলেগে আহি চাকি বিক্ৰী সেইটো কৰে। আমাৰ কাৰণে দুখৰ বিষয়। বহুত দুখৰ মানে সাংঘাতিক দুখৰ কথা। তাৰমানে এতিয়া আমাৰে ঘৰ মানুহবিলাকক চালে আমি এতিয়া গম পাম মানে বহুতৰ ঘৰত এতিয়া ডেকা ল'ৰাবিলাক বুলিয়ে কৈছোঁ এনেই থকা নিচিনা হয় ন ক্লাছ কৰে, কিন্তু সেই কথাখিনি সেই ডেকা ল'ৰাখিনিয়ে আকৌ বেংগলোৰত লাখুটি এটা লৈ 8,000 টকা দৰমহাত কাম কৰিব ভাল পায়। কিন্তু আমাৰ ইয়াত কৰিবলৈ লাজ মাজে মাজে এইবিলাকো দি থাকে কথাৰ মাজত থাকি গৈছে মানে খোৱা নাই নেকি? একো নাই নহয় ধুনীয়া আছে ধুনীয়া আছে খাই বৰ ধুনীয়া পালোঁ, এয়া শেষ কৰি দিলোঁ। আৰু নালাগে মোক, খাবলৈ বৰ বৰ ধুনীয়া নালাগে, ধুনীয়া হৈছে। আমি খালোঁ আৰু এতিয়া আমি যিহেতু বাবা তালৈ যাম সেইকাৰণে নিৰামিষ কৰিবলৈ গ'লোঁ, সেইকাৰণে আমি খোৱা কথা নাছিলে, তেওঁলোকৰ জোৰতহে আমি খাইছোঁ। গতিকে খুব সুখী হ'লোঁ, মানে ভাল লাগিলে। আৰু কিবা বহুদিনীয়া চিনাকি ঘৰুৱাই লাগি গৈছে, একো ফৰ্মেলিটি কৰা নাই। গতিকে এনেকৈ ভাল আমি এনেকুৱাই গতিকে জীয়াই থাকিম কেইদিন, গতিকে মানে কি হয় মানে মই এইটো বিচাৰোঁ যে মৃত্যুৰ পিছতো যাতে বেলেগে অকণমান হ'লেও চকু পানী অকণ উলিয়াব যে আমুক মৰিলে, পাইছিলোঁ লগ পাইছিলোঁ, তেতিয়াহে সাৰ্থক হ'ব। নিভাজ মৰমবিলাক সেইখিনি থাকিলে মানে টকা পইচা বা অন্য কিবা প্ৰয়োজন নাই মানে সেইটো মানে অনুভৱ কৰোঁ আৰু সেইটোৱে। এতিয়া আপোনালোকৰ মৰম ইয়াত টকা পইচা নহয় নহয়, এইটো পুৰা নেচাৰেল। আমাৰো ভাল লাগিছে, আপোনালোকেও ভাল লাগিছে। চব কথাত টকা পইচা নাহে। টকা পইচাৰে আপুনি খাদ্য খানা দামী দামী ৰেষ্টুৰেণ্টত যাব পাৰে, কিন্তু মৰমখিনি মানে বৰ ভাল লাগিলে দেই। আৰু মই শেষত আৰু এটা কথা শেষ কৰোঁ। তেখেত হৈছে গায়ত্ৰী বৰুৱা, আপোনাৰ তেখেতৰ হাজবেণ্ড হৰি শংকৰ বৰুৱা, সকলোৱে চিনি পায়। মই আজি নেপথ্যটো কেমেৰা কৰি আছে, তেওঁ আমাৰ ইণ্ডাষ্ট্ৰী হৈ ধুনীয়া কাম এটা কৰি আছে, পিছত আপোনালোকক এই চেনেলটো দেখুৱাই দিব। তাৰপিছত কথাটো হৈছে তেখেতৰ হাজবেণ্ড হৰি শংকৰ বৰুৱা ভাল এজন গায়ক হয়, আমাৰ পুথিৰখা চামৰ ভিতৰত খুব ধুনীয়া প্ৰডিউচ কৰে, মিউজিক কৰে। মই শব্দবোৰ ভুল হ'ব পাৰে কাৰণ মই মিউজিকৰ লাইনত ইমান চোকা মানুহ নহয়, কিন্তু ভাল কাম কৰি আছে। গতিকে তেওঁকো আপোনালোকে ছাপোৰ্ট কৰক, তেওঁ ইউটিউব চেনেলটো চাওক আৰু গানবোৰ প্ৰচাৰ কৰক। আৰু কোনোবা যদি গানৰ মিউজিক আদি কৰিব বিচাৰে তেওঁৰ লগত যোগাযোগ কৰক, মোৰ লগত যোগাযোগ কৰিলেও জনাই দিব। গতিকে সকলো জাতিটো আগবাঢ়ক, মানে কথাটো ইমান। ধন্যবাদ সকলো। আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠানটো আগবাঢ়ক আৰু আগবাঢ়ক, মানে অকল আমাৰ ভাৰতবৰ্ষতে নহয় পাৰিলেতো বাহিৰলৈও যাওক, মানে সেইটো আশা কৰোঁ। আপোনালোকৰ সুস্বাস্থ্যৰ দীঘাৰ কামনা কৰিছোঁ আৰু ভৱিষ্যতে আকৌ লগ পাম। তেতিয়া হাঁহ খাবলৈ আহিলে হাঁহ খাবলৈ একদম অলৱেজ ৱেলকাম। তাকে তাৰপিছত মই যে গিফ্ট এটা থৈছিলোঁ যে আপোনালৈ খোৱা মাজতে ৰ'বা, আকৌ সেইটো পিছত লৈ ল'বা। এতিয়া চাব বিহুৱানেৰে আমাৰ অসমীয়া স্বাভিমান, তাকো বোৱা গামোচা দেই। বিহুৱানেৰে সম্ভৱ আকৌ গিফ্ট আনে বোলে, চাওকচোন। আহোমসকলৰ এইটো মানে যিটো আমি মাৰোঁ এইটো ফাহু বুলি কয় বা ফাৰু বুলি কয় আমাৰ। ধুনীয়াকৈ মাৰি দিয়ে, বাহ বঢ়িয়া। মণিটো আজিৰ পৰা আমাৰ মই যে গমেই নাপাওঁ ক'ৰ পৰা কালেক্ট কৰি থৈছিলা। ছাৰপ্ৰাইজ হয় নেকি? আচলতে এই বস্তুটোৰ প্ৰতি মোৰ বিৰাট এটা হাবিয়াস আছিলে। মই মানে যেতিয়া অনুষ্ঠানবিলাকলৈ মাতে ন, মইতো নাজানো, কিন্তু মই বেলেগৰ মূৰত যে এনেকৈ মাৰা দেখোঁ, মই এওঁক কওঁ কেতিয়াবা কেতিয়াবা এনেকুৱা ইমান ভাল লাগে। কিমান ধুনীয়া লাগিছে। ময়ে গম নাপাওঁ। ৰজা মহাৰজাসকলে সন্মানেৰে কিনিছিল আৰু সেইসকলকো সেৱা জনাইছোঁ দেই। তাৰমানে এইটো আমাৰ সংস্কৃতি মানে আহোমসকলৰ আমাৰ একদম নিজা আৰু স্বকীয় মানে, আৰু এই বস্তুটো সঁচাকৈ নিজকে মানে কিবা এটা লাগে মানে পিন্ধা যেতিয়া আমি পিন্ধো। নহয়, মই জাতিৰ ভিতৰত মই বেলেগ এইটো বিতৰ্কিত কৰিব বিচৰা নাই। মই আহোম জাতিক বহুত ৰেচপেক্ট কৰোঁ আৰু বহুত এইকাৰণে ৰেচপেক্ট কৰোঁ কাৰণ আহোম নথকাহেঁতেন অসম নাথাকে। অসম বুলি বস্তুটো নহয় মানে, গতিকে সেইকাৰণে মোৰ কাৰণে এটা ৰেচপেক্টেড বস্তু মই সাদৰে গ্ৰহণ কৰিছোঁ। আমাৰ ফালৰ পৰা ৱেলকাম। ধন্যবাদ। নিজৰ কথা এনেই ক'বলৈ বেয়া লাগে, কিন্তু মই মানে নৃত্যবিলাক কৰিছিলোঁ, ভাষাটো ল'বলৈ শিকিছিলোঁ। হয় নে? সেই তেনেকৈ মানে এইবিলাকত ভাল পাওঁ মানে।
তেনেকৈ শিকাইছে বহুত জেগাত গৈছোঁ তেনেকৈ কমেণ্ট কৰিছোঁ কিন্তু এতিয়া বিয়া হোৱাৰ পৰা এই ছোৱালীজনী বাবা অকণমান দিগদাৰ হয় নাই নাই যদি তেনেকুৱাখিনি আছে সেইখিনি কিন্তু বাদ দিব নালাগে দেই বেটি অকণমান ডাঙৰ হোৱাৰ পিছত আকৌ জোৰ দিবহে লাগে মানে মই বাকী মোৰ বন্ধু বান্ধৱীসকলকো কওঁ আপোনালোকে তাইৰ ভাষাটো মানে শিকিব পাৰে এনেই আখৰবিলাক দেখিবলৈ টান টান লাগে কিন্তু যেতিয়া শিকিব নহয় একেবাৰে ইজি মানে কিন্তু বুজি পাবলৈ লাহে 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 অকণমান দিগদাৰ মানে কি আখৰ আমাৰ অসমীয়া লিখা নহয় নি নহয় নহয় কিতাপ আছে দেখুৱাম বাৰু সেইখিনি আমি জনাম সেইখিনি মই বুজাম তাকে এয়া আছিলে আজি আমাৰ পৰিয়ালটো আৰু ডাঙৰ পৰিয়াল ডাঙৰ পৰিয়াল আৰু মই এতিয়া চবতকৈ বেছি ভাল লাগিলে এই বস্তুটো Tuhan lung chau lung suka phama mai mung kham khit kin mung rau ka pulin puthau rau tang lai khup tang chau kau মই সেই এশ চাকি জ্বলাই যে বিয়া পাতে বিয়াখন মই ফেচবুকত কেতিয়াবা স্ক্ৰল কৰি থাকিলে আহে নহয় মই চাওঁ দেই একদম ভালকে ইমান ভাল লাগে খুব ঘৰুৱাভাৱে সাধাৰণভাৱে এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ কোনেও যাতে একো বেয়া নাপায় আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো অন কৰি দিব আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিম বাই বাই